হেল্ল' বন্ধু-বান্ধৱীসকল, এয়া আম। মই আজি আমৰ আচাৰ বনাবলৈ লৈছোঁ। আমখিনি ধুনীয়াকৈ কাটি চাৰিফাল কৰি লৈছোঁ, লগতে টুকুৰ টুকুৰ কৰি লৈছোঁ। এয়া হালধি আৰু মই নিমখ দিছোঁ। এয়া মছলা লৈছোঁ গোটাখিনি, চাওক কি কি লগাওঁ মই দিছোঁ। এয়া মই ধুনীয়াকৈ গৰম কৰি লৈছোঁ তেল, লগতে তাতে পাঁচফোৰণ, লগতে নিমখটো দিছোঁ, গৰম কৰি লৈছোঁ তেলত, জলকীয়াটো দিছোঁ। এয়া চাওক, এতিয়া গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত মই এতিয়া আমখিনি ইয়াতে লগাম। এয়া চাওক, আমখিনি বেছি শুকাব নালাগে, অকল পানীখিনি ভালকৈ শুকাই গ'লে হ'ল, নহ'লে ভেঁকুৰিব। চাওকচোন মই কেনেকৈ আচাৰ বনাওঁ। এয়া চাওক, মছলাখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক, গোটা মছলাৰ কাৰণে এইখিনি কৰিছোঁ। এয়া চাওক, মই মছলা এতিয়া দিম। এতিয়া মই ৰঙা জলকীয়া গুড়া দিছোঁ, লগতে এয়া ধনিয়া গুড়া, এয়া চাওক ধনিয়া গুড়া ছটাই দিছোঁ। এয়া জিৰা দিছোঁ। মছলা কোনে কিমান ভাল পায় নিজে দিলে হ'ল, আন্দাজমতে মই দিছোঁ। অলপ কমকৈ দিছোঁ, কাৰণ মই মছলা ইমান নাখাওঁ। এয়া চাওক, মছলাৰ লগত মিক্স কৰি লৈছোঁ ভালকৈ। আৰু কি কি মছলা দি ভাল পায় আপোনালোকে নিজে লগাব পাৰে নিজৰ পচন্দ অনুযায়ী। মই এইখিনিকে দিছোঁ, বেছি নিদিওঁ। মোৰ আচাৰ প্ৰস্তুত হৈ গ'ল। এতিয়া চাওক, এতিয়া টেমাত ভৰাইছোঁ মই। এয়া চাওক, মোৰ আচাৰ বনোৱা হৈ গ'ল। এইখিনি মই বছৰ বছৰ ধৰি খাই থাকিম। কোনে কোনে আচাৰ ভাল পায় জনাবচোন, কেনেকুৱা লাগিলে।